Nalbari Outpost সহযোগ কৰিছে Airtel Indiaৰ best video experience আৰু One Drop Instant Adhesive Fevikwik Hello sir. ব্যস্ত আছে নেকি আপুনি? নাই হে অলপ বহুতে টোপনি আহি গ'ল গমেই নাপালোঁ। ছাৰ এই মেডিকেলৰ মানুহখিনি আৰু আপোনালোকৰ পুলিচ প্ৰশাসনৰ বহুত কষ্ট হৈছে ছাৰ। আপোনালোকৰ এই কষ্টক আমি চিৰদিন মনত ৰাখিম ছাৰ। ছাৰ মোৰ ফালৰ পৰা আপোনালোকক চেলিউট ছাৰ। আহক আপোনালোকে ৰৈছো আপুনি এইটো ৰুমৰ পৰা চিফ্ট হ'ব লাগিব কিয় এইটো দাদা পঢ়াৰ ৰুম যে কোনে ক'লে চিফ্ট হ'বলৈ পাপাই মাত্ৰ মোৰ লগত ডিছকাছ কৰিছে তোমাৰ লগত মা থাকিলে মোৰ লগত ডিছকাছ কৰে দাদাৰ লগত দাদা এইবোৰ কথা ইমান মাথা মাৰিব নোৱাৰে আমি এতিয়া ক'ত যাম থেংক ইউ ক'ব নালাগে বস্তু বান্ধি নিয়াৰ ব্যৱস্থা কৰক কি হ'ল এইটো ৰুমৰ পৰা তেওঁলোকৰ পুৰণা ঘৰলৈ চিফ্ট হ'ব দিছে তাকে ময়ো চিফ্ট হৈ নেকি তই আকৌ ক'লে চিফ্ট হ পাথৰিলে কিয় এই মোৰ ইয়াত থাকি ভাল লগা নাই আৰু মাৰ লগত বৰ মনত পৰি আছে শুনিলা আপোনালোকক এদিন বৰ কষ্ট দিলোঁ বেয়া চাই নাপাব হে ৰচোন ৰহ যাবি আৰু শুনকচোন এই কিবা এটা ব্যৱস্থা কৰি পাৰ্মিশ্যনটো উলিয়াই দিবচোন হ'ব ৰহ শুনিলা কি হ'ল গুৱাহাটীত কিবা লাফৰা হ'লে এই বগাই খবৰ দিব বগাই ল'ৰাটো যে দুচুৰা নালাগে এই 16 দিন টানিব নালাগে তোমাৰ কোনে শুনি থাকিব তেতিয়ালে মোক কি লাগে দিও কি লাগে নো তোমাক মোক এবাৰ খুৱাই আনিবলৈ দিয়কচোন মোৰ বেমাৰ দিনে পিব নালাগে নহয় নালাগে Angkote ahibi senayo kupate pahi kupo phul dibolo bahagote kiba phone aija manu সুস্মিতা কোৱা তৰা দিদি কি হ'ল আজি ডিউটিত নোযোৱা কিয় যাব নালাগে নেকি না আমিও মানে যাব ওলাইছো সেইকাৰণে সুধিছো নাই যাম ওলাই আছো আচ্ছা শুনাচোন BSF বিন্দু একেদিন ফোন কৰি আছে নে নাই হা নাই দে তোমাক এইবিলাক কথা ক'ব নোৱাৰি হ'ব দিয়া ৰাখা হা তেতিয়াহে মোৰ পৰা কথাবোৰ জানি লগাবগে পাৰিব আৰে আমাক আকৌ কিয় ক'ব নোৱাৰি কি কথা কয় লকডাউনৰ সময়ত মানুহ বাহিৰলৈ যায় নেকি মই তাকে বুজাইছো নালাগে নহয় বাহিৰলৈ যাব লৈ যা কানিছা লৈ যা আৰে কি কানিলে বুলিয়ে যাব নেকি 20 তাৰিখলৈকে পৰিস্থিতি বহুত বেয়া মই একো চৰকাৰ আমাৰ কাৰণে কৰিছে নিজৰ কাৰণে কৰা নাই নহয় মই তাকে তাক বুজাইছো কি নামানে নহয় এখন লৈ লওক
গাড়ীত নে মোৰ গাড়ীখন বেয়া ন বাইক কোনে উলিয়াব কিন্তু আপোনাৰ সন্মানৰ কথা নাছিলে কিন্তু মোক সন্মানৰ কথা ক'ব গাড়ী যা চুৰি যা Excuse me? আপোনাৰ ৰুমটো চিফ্ট হৈছে নেকি? হয় এইটো হেৰি অ বোলো শুনিছানে কি কাম এই বাথৰুমতে মোৰ গা ধোৱা কাপোৰকেইটা আছে এই বাহিৰৰ দাঁৰডালতে মেলি দিয়কচোন কি হ'ল তোৰ গা ধোৱা কাপোৰ মই মেলিব লাগে কি হ'বনো মেলি দিলে কি হ'ল হেৰি সেই চলমন খানেও ঘৈণীয়েকৰ কাপোৰকেইটা মেলি দিয়ে এই বাৰ ঘৰত খোল চলমান খানে বিয়া পতা কেতিয়া শুনিলি চলমন খানেতো বিয়া পতাই নাই কিবা উস্তাদিডাল মাৰিবলৈ পাইছিলে লাজে পালোৱাই ইয়াৰ গিৰিয়েকক ইজ্জত দিছে বাথৰুমত খেলিবা দেই দেৱানো খেলিবা দেই কাৰ লগত খেলিবা ভাল দাদা তৰা দিদি তুমি আমাক একো ক'ব নোৱাৰি বুলি ফোন কাটি দিলা যে নাই মা কাৰণ তুমি নাৰদ কি আমি নাৰদ হয় ফিমেল নাৰদ আমি ফিমেল নাৰদ একো ডাঙৰ কথা হোৱা নাই কি হ'ল একো ডাঙৰ কথা হোৱা নাই নাই হোৱাটো তাৰ মানে তোৰ ওচৰত গিৰিয়েৰৰ প্ৰেষ্টিজৰ একো ভেলু নাই ঘৰহে এনে একে প্ৰেষ্টিজ যোৱা মানুহটো দেখা নাই কি হ'ল কৰক বায়নৰ ঘৰত খোল তোৰ কাৰণে আজি মোৰ এইটো দুৰ্দশা এক্সকিউজ মি অকমান মনে মনে এখন থানা নহয় চৰি ইটছ অ'কে কি দালো কে কথা পাতিবলৈকে নাপালো সোমাই বৰুৱা কওক এয়া ডিউটি পুলিচৰ চাকৰি নহয় জানো এই চিভিলেশ্যন ওলাই আহিছো বৰুৱা আপোনালোকে ভাল দিয়ক এই মাষ্টৰ চাকৰি কৰি পেলাই ঘৰতে সোমাই আছে এতিয়া এই আমাৰ লিগিয়াই ক'লে লিগিয়া এই তাকে কি কৰিব উৎপাতটো দেখিছে নে নাই বুজি নাপায় ন মানুহবিলাকে তাকে ওলাই আহিছো কৰিব আজি খুব দুজনমান ছাৰ এইকেইটা আহিছে ন আহিব দে বৰুৱা হ'ব দিয়ক মই কথা পাতিম বাৰু পিছত আপুনি এই নতুন পাৰ্টটো হয় ইয়াত কোন থাকে ইয়াত মানে এইটো পাৰ্টত আপোনাৰ চিমুনি নতুন পাৰ্টত মন কৰিছে মানে এনেই ওলাওঁতে মই দেখিছোতো আৰু সেই ওখকে ল'ৰা এটা আছিলে বগাই খুব ভাল ল'ৰা দেই গাঁৱৰ সহজৰ ল'ৰা পিছে সেই লকডাউন চলি আছেতো তেওঁ আকৌ ওলাই যাওঁ বুলি দোকান চোকান পোৱা যদি ৰিক্সা চিক্সা কৰিব কথা কৈছো দি পঠালো এতিয়া ল'ৰাটো আজিলৈকে দেখা নেকি কি গ'লগে গাঁৱৰ ঘৰতে নাম দীপাংকৰ কেওঁ ঐ তোক নাম সোধা নাই নামিব দিছো কিয় নামিম কোন আপোনালোক ছাৰ গীতাকে লগত ধৰা মই গৈ আছো এই পুলিচ চিনি পাওঁ পুলিচ হয় আমি পুলিচ ছাৰ মানে গেৰুৱাত মানে মুচুকা খালে ভৰিত মুচুকা খালে ছাৰ তাক মানে মই ডক্টৰ তালৈ লৈ যাব লাগে সিয়ে কৈছে ছাৰ মই বোলো লকডাউনৰ সময়ত তই যাব নালাগে তই নিজে ভয় ভাল হৈ গৈছে কি হ'ল
পুলিচ দেখি বেমাৰী ভৰি ভাল হৈ গ'ল এই লিগা দি দিয়া পেন পুলিচ নামটো দি দিয়া এই নাম 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 নামাৰিব ছাৰ নাম এইফালে বেজি নাম 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 শুই দে শুই দে শুই দে শুই দে শুই দে শুই দে এইফালে বেজি শুই দে বেজি লোৱা আছে ছাৰ শুই দে বেজি চাইডত মাৰি চাওক 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 এইফালে বেজি লোৱা আছে নামাৰিব মা এইফালে বেজি চাইডত তই পিটিবা মোক দল কৰ এই হৈ যাব লিখা হৈ যাব বাবা ঘৰত থাকিবা সুৰক্ষিত থাকিবা হা মাৰপিট কৰি আমি ভাল পাওঁ হ'ব বলা বলা আপোনালোকৰ এইখিনি বৰ কষ্ট হৈছে দিয়ক ৰাইজৰ ভালে আমাৰ ভাল তাকে দেখিছো নহয় এই মানুহগৰাকীও ইমান কষ্ট হৈছে তেখেতে কিহত পৰে আশা কৰ্মী গোটেইখন ঘূৰি ফুৰিব লাগে নহয় তাতে মানুহজনৰ লগত নাথাকে গিৰিয়ে ডিভোৰ্চ এই নহয় আপোনাৰ ডিপাৰ্টমেণ্টতে কয় নগাঁও পোষ্টত পিছে কথা এটা কোৱা আপুনি বেয়া নাপাব দেই এই ডিউটিৰ পৰা ওলাওঁতে সোমালে জানো সদায় কানি কাপোৰ ধুই পেলাই চাফ চিকুণতাটো ৰাখিব হয় তাৰমানে আমাৰ সৰু ল'ৰা ছোৱালী দুটা আছেতো পিছে আপোনাৰ ল'ৰা ছোৱালী এই আপোনালোকৰ দুটাই মোৰ বুলি ধৰক মানে আমাৰ হোৱা নাই আৰু দিয়ক এই সময় নাপায় নহয় ল'ৰা ছোৱালী জন্ম দিব পৰাকে সময় চৰকাৰে আমাক দিছে কিন্তু ঈশ্বৰে নিদিলে কি কৰিব তেনেহ'লে মই হ'লে কথা এষাৰ কওঁ দেই আমাৰ মুদৈজানত বৰ ভাল দৰৱ দিয়া মানুহ এগৰাকী আছে যোৰহাট যোৰহাট মুদৈজানত আপোনাৰ ঘৰত মোৰ মুদৈজান তাকে সেই আমি বিনা নবৌ বুলি কওঁ এপালি দৰৱ খোৱাৰ পাছত আপুনি 9 মাহৰ পাছত কাণ থিয় কৰি থওক কাণ কিয় থিয় কৰিব লাগে কেঁচুৱা কলকলনি খুলিবলৈ হয় নেকি তেতিয়াহ'লে মণিয়ে মই নালাগে মানে ঔষধে কাম দিব খুৱাই চাওক আপুনি হ'ব সুস্মিতা কোৱা তেনেহ'লে কান্দিছা কিয় কাৰ কি হৈছে ভালকৈ নোকোৱা কিয় শুনি আছে না নাই শুনিছো কোৱা স্যার 1 মিনিট রুক আমার মেকআপটাই বেয়া হয়ে গেল স্যার তোরা দিদি আমার গণি ঘূৰি তিনচাত দিছে বাহু দাঙি দাঁত খৰচি খাই পেলালো মোৰ ল'ৰাটোক খাই পেলালো এই অভদ্ৰটোৰ কাৰণে মোৰ ল'ৰাটো এনেকুৱা হ'ল বীজাণু এটা বীজাণু যিটো আমি চকুৰেও নেদেখো সেইটো কাৰণে এতিয়া ঘৰৰ ভিতৰত সোমাই থাকিব লগা হৈছে এইহে ৰঙালী বিহুটোত ঘৰৰ ভিতৰত সোমাই আছো ইফালে আকৌ আমি জীৱশ্ৰেষ্ঠ মানুহ কথা একেবাৰে মঙলদৰে পাতে এতিয়া বোলে আহিলে মাঘৰ বিহুটো ওলাই এতিয়া ৰঙালী বিহুটো আহিল বোলে ঠাই সোমাই থাক আচ্ছা ধৰা আমাৰ এই মানুহৰ লাজ ক'ত লাগে নাকত সেইকাৰণেতো আজি দৰা হৈ কইনা ঘৰলৈ যাওঁতে নাকত ৰুমাল দি ঢাকি যায় এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহে ইমান অত্যাচাৰ কৰিছো প্ৰকৃতিক গছ বন জীৱ জন্তু মাৰি কাটি প্ৰকৃতি আমাৰ ওপৰত দুটাই ইমান খং উঠিছে বোলে যদি বাহিৰলৈ যাব লগা হয় নীলাচত মুখত মাস্ক মাৰিহে যাব লাগিব নাক ঢাকি এতিয়া ওলাব লগা হৈছে কিবা কবা নাই মোৰ একো নাই আজি আমি বহুত বেছি আঘাতপ্ৰাপ্ত হৈছো কি হৈছে নোকোৱা কিয় মই ডিউটিলৈ যাব লাগে তোরা দিদি আমাক ফিমেল নারদ বুলি কৈছে আমি কিবা হয় নেকি কওকচোন
বেলেগ চিন্তা নাই 420 মই তোমাক পৰমাণু থাকিবলৈ কৈছো নাই চব আমার দুঃখ কোনেও বুঝিয়ে লবাই বেহার বাড়ি আপস বেহাপস বেহার বাড়ি আপস কি মানে প্লেচটো পুৰা চালো ভাবিলো মানে দেশত যিহে মহামাৰীৰ সৃষ্টি হৈছে গতিকে ইয়াত এখন হস্পিটেল খুলি দিওঁ বুলি ভাবিছোঁ হস্পিটেল কোনে খুলিব মানে মই তুমি আকৌ কেতিয়াৰ পৰা ডক্তৰ হ'লা মই মালিক হ'ম ডক্তৰক মই এপইণ্টমেণ্ট কৰিম গুৱাহাটীত আৰু কোনো লবা চাবা দিয়া নাই না তোমাক কিয় ইমান ওস্তাদি মাৰা খেতি কাপে যেনেকুৱাকে কঁকালৰ পোক নাপাহৰে মই ইয়াক কেতিয়াও নাপাহৰোঁ আজি ছেকেণ্ড টাইম ই মোক ইনচাল্ট কৰি গ'ল সিদিনাখন যে আহিছিলো মেইন কথাটো ক'বলৈ থাকিয়ে গ'ল নহয় এতিয়া কম এই কথাটো মানে মই যে এম এল এ ছাৰৰ ঘৰত আহৰি আছিলোঁ ছাৰে যে মোক পুলিচত এপইণ্টমেণ্ট দিলে তাৰপিছত যে আকৌ তেওঁৰ ঘৰতে মোক ৰান্ধনী হিচাপে ৰাখিলে কিন্তু এছআই ছাৰে মোক তাৰ পৰা উলিয়াই নি বেলেগলৈ ট্ৰেন্সফাৰ দিয়ালে মেইন পইণ্টটো কম মানে এম এল এ ছাৰে মোক আকৌ লৈ আহিছে নহয় ক'লে তেওঁ ঘৰলৈ ৰান্ধনী হিচাপে আকৌ এয়া চাওক এইখন চাওক অৰ্ডাৰ কৰি চাওক এইবিলাক আকৌ মোক কিয় দেখুৱাবলৈ আহিছে এছাৰ ছাৰ কগে এছআই ছাৰক কওঁ আগতে বোলো আপোনাৰ লগত ডিছকাছ কৰি যাওঁ মোৰ লগত ডিছকাছ কৰিবলৈ আহিছে টীকাকৰণ লাগিব পাহৰি যায় কিয় ময়ো পুলিচ তোৰ পুলিচ নহয় চৰি দে বেয়া নাপাবি আচ্ছা 10টামান মানুহে খাবলৈ মাংস কেই কেজিমান লাগিব বাৰু এই ধৰক 1.5 কেজি 2 কেজি হ'লে একদম মজাকে খাব পাৰিব হয় ন সেইটো কেটেগৰী পুলিচে তই ভাত ৰান্ধি থাকে এই চাত দেখোন দিহে থৈ গ'ল হেল্ল' মুকুল দাদা ভালনে আছো টুপি পিন্ধি আছে নে নাই নিজৰ বুলি কিয় পিন্ধি আছে ন কৰোণাৰ কাৰণে পিন্ধিছে তো এই কৰোণাৰ কাৰণে মুখত মাস্ক পিন্ধিব লাগে নহয় মাস্ক লগোৱাৰ উপৰি টুপিটো পিন্ধিব লাগে এই টপা মানুহবিলাকে নহ'লে কৰোণা একদম মূৰেদি ডাইৰেক্ট তালুৱেদি একদম থৈ সোমাই যায় নিজৰ বুলি ফোন ৰাখ বুলি যে ফোন ৰাখ বেয়া পেলাই হ'ব লা ককা দিয়ক মাহী বা ক'ত পাগল মাহী মোৰ টুপিটো বিচাৰি দেচোন হেল্ল' ছাৰ ছাৰ মই সঞ্জীৱ ছাৰ ৰান্ধনী পুলিচ যে হয় ছাৰ মোক উদ্ধাৰ কৰক ছাৰ ছাৰ আপুনি যে মোক এম এল এ ছাৰৰ ঘৰৰ পৰা ট্ৰেন্সফাৰ দি আহিছিলে আকৌ ছাৰ মোক লৈ আহিলে নহয় ৰান্ধনী কৰি ছাৰ মোৰ গাৰ পৰা আধা নহৰু গুণ গৈছিলে আকৌ গুণাব লৈছে ছাৰ মানুহজনী আকৌ খেচাই থাকে ছাৰ চাওকচোন এই কৰোণাৰ সময়ত পুলিচে কিমান ভাল কাম কৰিছে আৰু মই লোকৰ ঘৰত ৰান্ধনী হৈ আছো হেল্ল' ছাৰ ছাৰে দেখোন পাত্তা নিদিয়া হ'ল এনেকেনো পিটেনে মানুহ সঁচাই মাৰিছেনে তোৰ কিবা ইয়াত মাৰিছে